পৰিছিল প্ৰাইচ 429 এতিয়া 3 নম্বৰ পাৰ্সেলটো কি আছে এটা খুলো আমি এইযোৰ ইয়াৰিংছ আনিছো যেটো মাত্ৰ 49 আপোনালোকক মই যে কৈছিলো মই দুটামান পাৰ্সেল হাই গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাই আই হোপ আপোনালোকে ভালে আছে পিছে থাম্বনেল চাই চাগে গমে পাইছে যে ভিডিওটো কিহৰ ওপৰত হ'ব ওলাইছে ইটো একো প্ৰমোশনাল বা একো ভিডিও নহয় জাস্ট মই কেইটামান পাৰ্সেল আনবক্সিং কৰিম মই অৰ্ডাৰ কৰিছিলো মিন্ত্ৰা আৰু এমাজনৰ পৰা ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো মই কি অৰ্ডাৰ কৰিছিলো পিছে মই দুটা বক্স আনবক্স কৰিছোৱে কিয় কৰিছো কাৰণ মই আপোনালোকক পিছত জনাই আছো পিছে এটা ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট ইটো বক্সটো হৈছে ইটো মিন্ত্ৰাৰ পৰা আহিছে কি আহিছে এতিয়া চাও একচুয়ালি এটা ফ্ৰী গিফ্টটো আহিছে মোৰ কোনটো হয় এটা মই চুজ কৰিব পৰা নাই লেটস গো ইটো এটা প্লামৰ ফেস ওয়াশ আহিছে একদম টিকলু কিবা একদম এতিয়া নেক্সট পাৰ্সেলটো আনবক্স কৰো ইটো কি আছে চাও একচুয়ালি মোৰ অলপ সৰ্দি লাগি আছে প্লিজ মাইন্ড নকৰিব দে অলপ ফেসটো বেয়া হৈ আছে ইটো এটা আহিছে সুজ বিউটিৰ হাইলাইটাৰ প্ৰাইমাৰ মোৰ একচুয়ালি প্ৰাইমাৰটো শেষ হৈছিল ফাৰ্ষ্টটো আছিল লেকমিৰ প্ৰাইমাৰ ইটো সো এবাৰ ভাবিছো সুজ বিউটিৰ এটা প্ৰাইমাৰ দিও কাৰণ মোৰ প্ৰাইমাৰ আগৰ প্ৰাইমাৰটো শেষ হৈছে তো ইটো হৈছে সুজ বিউটিৰ হাইলাইটিং প্ৰাইমাৰ য'ত ব্ৰাইটনিং স্কিন মডিফাইড পোৰ্স ময়শ্চাৰাইজাৰ এণ্ড নিউট্ৰিচনাছ প্ৰাইমাৰটো ৰব দেখাও আৰু এটো মোৰ পৰিছিল প্ৰাইস 429 430 টকাই আৰু সব মিলি এতিয়া 3 নম্বৰ পাৰ্সেলটো কি আছে এটা খুলো আমি ইটো এটা হৈছে মেবলিনৰ লিকুইড মেট লিপষ্টিক আৰু ইটোৰ প্ৰাইস পৰিছে মোৰ তাত 849 বাট মই ডিসকাউন্টত পাইছো দে ইটো কিমানত 554 সামথিং তেনেকুৱা পৰিছিল মোৰ মই যে কৈছো আপোনালোকক যে মই দুটা পাৰ্সেল আনবক্স কৰিছো এইটো এটা হৈছে প্লামৰ ভিটামিন সি সিৰাম এটা ইটো মই যোৱাকালি খুলি চালো কাৰণ মোৰ চাব বিচাৰিছিলো মানে আহিছে নাই খুলি চালো আৰু ইটো তথাপি আপোনালোকক দেখাইছো আৰু যি নহওক ন তো ইটো এটা হৈছে ভিটামিন সি সিৰাম ইটো হৈছে আপোনালোকৰ পিগমেন্টেশন নহল বা ডাৰ্ক স্পট ৰিডিউস কৰে আৰু মোৰ বহুত ডাৰ্ক স্পটছ মানে হ'ব ধৰিছে অলপকে তো মই ভাবিছো যে ট্ৰিটমেন্ট লও ডাৰ্ক স্পটছৰ কাৰণে অৰ্ডাৰ দি চাও কাৰণ প্লামৰ মানে প্ৰডাক্টবোৰ ভাল হয় ৰিভিউবোৰ মোৰ ভালে পাইছো সো সেইকাৰণে মই এইটো এটা অৰ্ডাৰ দিছিলো নেক্সট ইটো পাৰ্সেল নহয় একচুয়ালি মই কিনি আনিছিলো মোৰ চাগে যোৱা মানে নেক্সট শৰ্টত দেখিছিলে চাগে যে মই জুডিও গৈছিলো মোৰ লগৰ ছোৱালী কেইজনীৰ লগত তো তাৰে পৰা মই দুটা বস্তু লৈ আনিছো ভাবিছো আপোনালোকক দেখাও কি আনিছো এইযোৰ ইয়াৰিংছ আনিছো যেটো মাত্ৰ 49 পৰিছে আৰু মোৰ ইমান কিউট লাগিল মই মানে থাকিব নোৱাৰিলো মানে নুলুৱাকে থাকিব নোৱাৰিলো সেইকাৰণে ভাবিলো যে এটা ইয়াৰিংছ লৈ লও আৰু এযোৰ সেইকাৰণে এযোৰ লৈ লও আৰু লৈছিলো মই জুডিৰ পৰা এটা বস্তু হেতু হৈছে এটো আপোনাৰ মেকআপ ৰিমুভাৰ পেডস
এইটো ৰিউজ কৰিব পাৰি আৰু যাৰ কষ্ট পৰিছিল 79 এনেওতো মেকআপ চেকআপ কৰি থাকোঁ তো ৰিউজ এইটো ভালেই হ'ব ন সেইকাৰণে ভাবিলোঁ এইটো লৈ লওঁ আৰু এইটো মোক ছাজেষ্ট কৰিছিল দিচাই তাই কৈছে যে এনে ৱাইপছবোৰ কিয় হৈ ন এইটো ৰিউজ কৰিবই পাৰি যিহেতু তো এইটোৱে লৈ লওঁ সেইকাৰণে মই তাইৰ ছাজেষ্টতে এইটো লৈ লৈছোঁ আৰু নেক্সট আৰু এটা পাৰ্চেল হৈছে এইটো হৈছে এটা ট্ৰাইপড মই ট্ৰাইপডল দেখাই আছোঁ অলপ দেৰিকৈ জাষ্ট বক্সটোহে দেখাইছোঁ মই এইটো হৈছে এটা ট্ৰাইপড আনিছোঁ মই কিমান এমাজনৰ পৰা আনিছিলোঁ চ' এইডালে হৈছে ট্ৰাইপড যে মই দেখাইছিলোঁ বক্সটো দেখাইছিলোঁ এতিয়া দেখালোঁ এইডাল হৈছে ট্ৰাইপড যিটো পৰিছিল মোৰ 948 আৰু ইয়াৰে লগত এটা ৰিম'টো আহিছে এইটো এটা ৰিম'ট প্ৰাইচ আছিল 2500 বাট মই ডিছকাউণ্টত পাইছোঁ 948ত চ' এইডাল লৈ লৈছোঁ কাৰণ মই যিহেতু ইউটিউব জাৰ্নি ষ্টাৰ্ট দিছোঁ নতুনকৈ আৰু এডাল ষ্টেণ্ডৰ মানে মোৰ বহুত প্ৰয়োজন হৈ আছিল সেইকাৰণে ভাবিলোঁ লৈ লওঁ যিহেতু লাগিবই আৰু কামতো আহে চ' এইটো এটা আজিৰ ভিডিঅ'টো ইমানতে আপোনালোকে চালে যে মই কি অৰ্ডাৰ কৰিছিলোঁ আৰু কি কিনিছিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোক বহুত মৰম দি যাব কাৰণ মই যিহেতু মই নতুনকৈ ষ্টাৰ্ট দিছোঁ মেবি ভুল হ'বও পাৰে কিবা মানে কোৱাত বা তেনেকুৱা কিবা ভুল হ'বও পাৰে আপোনালোকে মোক যাতে শুধৰাই দিয়ে আৰু বহুত মৰম দিয়ে যাতে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ